শ্ৰদ্ধাৰ আজিৰ এই কোকৰাঝাৰ নগাবাৰী গাঁৱৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত যি প্ৰেছ মিট ইয়াত উপস্থিত থকা নিখিল ছাত্ৰ সন্থাৰ উপসভাপতি সাধক সম্পাদক কাৰিকৰীসমূহ নেতৃবৃন্দসকল ইয়াত উপস্থিত থকা নিখিল মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা উপসভাপতি সৰ্বক্ষেত্ৰৰ নেতৃবৃন্দসকল সভাপতি সম্পাদক নেতৃবৃন্দসকল আৰু আমাৰ ৰাভা বি টি চিৰ বাহিৰৰ মানে ৰাভাচৰ বাহিৰৰ যি ৰাভা ডেভেলপমেণ্ট কাউন্সিলৰ সভাপতি ডাঙৰীয়া নেতৃবৃন্দসকল আৰু শ্ৰদ্ধাৰ আজিৰ সাংবাদিক বন্ধুসকল যে আমি আজি ইয়াত এটা আলোচনা হ'ল আৰু সেই আলোচনাৰ মৰ্মে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু সেই প্ৰস্তাৱখিনি হ'ল যে যোৱা 29 ছেপ্টেম্বৰ 2024 আমাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী BTC UG ব্ৰহ্ম ডাঙৰীয়াই এটা প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল যে সেই সম্পৰ্কে আমি নিশ্চয় কিছু ক'বলৈ ওলাইছোঁ যে কথাটো হ'ল যে আমাৰ ৰাভা চুক্তি হৈছিল 2095 চনৰ যি 10 মাৰ্চত 1995 চনৰ গতিকে সেই চুক্তিখনত আমাৰ তেতিয়া 306খন ৰাজহুৱা আছিল কিন্তু তাৰপিছত এতিয়া BTC চুক্তি হ'ল 2003 চনত তেতিয়া সেই BTC চুক্তিৰ 15নং দফা মৰ্মে তাত ৰাভাৰ বাহিৰেও তাত বড়ো আৰু হাজং তেওঁলোকে থাকিব বিচাৰিলে আৰু সেই মৰ্মে আমাৰ 779 ৰেভিনিউ ভিলেজ তাৰ অন্তৰ্ভুক্ত কৰা হ'ল তাৰপিছতেই তেওঁলোকে আকৌ সেই BTR চুক্তি হ'ল 2020 চনত সেই BTR চুক্তিৰ 5নং দফা মৰ্মে তাত মানে BTCৰ বাহিৰৰ মানে বড়োসকল তেওঁলোকৰ যি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল তাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমাৰ ৰাভা আশ্ৰমৰ পৰা যে তেওঁলোকে উল্লেখ কৰা ধৰণে যে 301খন গাঁও তেওঁলোকে বিচাৰিলে আৰু তেওঁলোকে তাত উল্লেখ কৰিছিল যে 725খন মানে ৰেভিনিউ ভিলেজ কিন্তু আচলতে আমাৰ 725 নহয় আমাৰ 729খন গাঁও 779 গতিকে এই ক্ষেত্ৰত নিশ্চয় ক'ব লাগিব যে তেওঁলোকৰ য'ত এজন বড়ো মানুহ আছে তেওঁলোকক সেই ৰেভিনিউ সেই বড়ো কছাৰী অন্তৰ্ভুক্ত কৰিব বিচাৰিছে আচলতে তাত আমি বিচাৰিছোঁ যে UG ব্ৰহ্ম এটা অসমৰ সন্মানীয় মন্ত্ৰী হয় গতিকে তেওঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আৱেগৰ কথা তেওঁ নিশ্চয় বুজিব লাগে কাৰণ তেওঁৰ কথাখিনি আমি মনোনীত হৈছোঁ এইটো কাৰণে মনোনীত হৈছোঁ যে তেওঁ কৈছে যে এতিয়া ৰাভাসকল কষ্টমষ্টি পোৱা নোপোৱাৰ সম্পৰ্কত মানে বড়োসকলৰ লোহেই হ'ব গতিকে এই কথাটোৱে আমাক আশা দিছে গতিকে আমি আশা কৰিম তেওঁলোকে আমাৰ এটা ভাই হিচাপত যদি তেওঁলোকে আমি এটা ভাই গোটেই আমাৰ ভাই হিচাপত তেওঁলোকে আমাৰ মৰম কৰিব লাগে মৰমেৰে চাব লাগে আমি সেইটোৱে বিচাৰিম গতিকে ইটোক লৈ তেওঁ এজন অসমৰ মন্ত্ৰী হৈ কোনো এটা জাতি জনগোষ্ঠীক মানে তেওঁ আৱেগ আনাটো আমি নিশ্চয় নিবিচাৰোঁ গতিকে এই কথাটো আমি স্পষ্ট কৰি দিলোঁ যে অনাগত সময়ত আমাৰ ৰাভাচৰত আমি ৰাভাৰ বাহিৰে ইয়াত নিশ্চয় গম পায় তাত বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ ৰাভাচৰ দ্ৰুত সংগ্ৰামী সকলো জাতি জনগোষ্ঠীক মিলি আমি তাত কাউন্সিল সৃষ্টি কৰাৰ বা আমাৰ যি সপোন যে ৰাভাচক আমি ভাৰতীয় সংবিধানৰ 65 অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব বিচাৰোঁ তাক লৈ কিন্তু আমাৰ নেতাসকলে বিশেষকৈ UG ব্ৰহ্মই যি বক্তব্য দিছে সেই বক্তব্য আমাৰ আঘাতজনক হাৰিছে যাতে তেওঁলোকে সেইটো নকৰে কাৰণ ইয়াত হোৱাৰ লগে ইয়াত অকল ৰাভা নহয় ইয়াত ৰাভাৰ বাহিৰে বড়ো গাৰো হাজং যিমান জাতি জনগোষ্ঠী সকলোৱে সেই কাউন্সিলৰ নিশ্চয় আমি অংশীদাৰ হ'ব পাৰিম আৰু আমি আশা কৰিম যে ইতিমধ্যে অসম চৰকাৰে যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে যি ৰাভা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 65 অন্তৰ্ভুক্তি বা আমাৰ যি সাংবিধানিক মৰ্যাদা পাব লাগে বুলি ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে আৰু সেই কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমি ইতিমধ্যে দিল্লীত গৈছিলোঁ আৰু লোৱাৰ পিছত গম পালোঁ যে ইতিমধ্যে আমাৰ সেইটো হোম ডিপাৰ্টমেণ্টলৈ গৈছে গতিকে এই আমাৰ আগবাঢ়ি যোৱা সন্ধিখনত যে তেওঁলোকে যে বিধি পথালি দিব লাগিছে তাৰ কাৰণে নিশ্চয় আমি তেওঁক গৰিহণা দিছোঁ গতিকে তেওঁ যাতে যদি তেওঁ সঁচাকৈ মন্ত্ৰী নহয় যদি উন্নয়ন হ'লে তেওঁ ক'ব আছিল গতিকে তেওঁ মন্ত্ৰীটো বাদ দিয়ক মন্ত্ৰীটো বাদ দি তেওঁ আমাৰ হাছঙৰ যদি কথা ক'ব বিচাৰে বা অন্য বেলেগৰ কথা ক'ব বিচাৰে তেওঁ বড়ো হৈ কথা কওক তেতিয়াহ'লে আমাৰ নিশ্চয় আপত্তি নাথাকিব কিন্তু তেওঁ মন্ত্ৰী হৈ কোনো এটা জাতিক বা অঞ্চলক বা জনগোষ্ঠীক মানে আঘাত দিয়াটো আমি নিবিচাৰোঁ